এই বাইদেউজনীৰ কেনেকৈ পেয়াৰ ছেটআপটো কৰি দিওঁ আপোনালোকৰ যদি কেনেকুৱা ভুল হৈছে বা পেয়াৰ ছেটআপত কিবা প্ৰব্লেম আছে আপোনালোকে এই ভিডিঅ'টো চাই কৰিব পাৰিব নাইবা মোক ফোন কৰিলেও হ'ব মই জনাই দিম দেই এই বাইদেউজনী আহিছে বেংতলৰ পৰা না বাইদেউ কি নাম এনে সুমিতা নাৰ্জাৰী আপোনাৰ পেয়াৰ ছেটআপটো কিমান ডাঙৰ ভুল হৈ আছে দেখিছেনে এনে ক'ত ঘৰ বেংতল চ' বাইদেউজনী বেংতলৰ পৰা আহিছে দেই এখেতৰ পেয়াৰ ছেটআপটো চাওক কেনেকৈ হৈ আছে এডেড ইয়ৰ টেক্স ইনফৰমেশ্যন গেট পেইড এনেকৈ দেখাইছে দেই আপুনি যদি ইয়াতে চাব কি হয় ছেটআপ বুলি আহিছে এই ছেটআপটো কাৰ আহিছে বাৰু জনাব দেই এনেকৈ পেয়াৰ ছেটআপ যদি আহিছে যদি আপোনালোকে ভাবে যে মই একো নাজানো তেতিয়াহ'লে কেতিয়াও টাচ নকৰিব এইটো যেতিয়া টাচ কৰিব নহয় টাচ কৰাৰ লগে লগে এনেকৈ এখন পৃষ্ঠা আহিব ভাবিছে নেকি এই নামকেইটা শুদ্ধ কৰিলে মোৰ হৈ যাব ইয়াৰ পিছতে আৰু 8টা 9টা পেজ আহি যাব এনেকৈ কৰিবই নোৱাৰিব আপোনালোকে গতিকে গোটেইখিনি ভাবি চিন্তি পেয়াৰ ছেটআপ কৰিব লাগে দেই মই দেখিছে ইয়াতে কি দিছে এখেতে সুমিতা ঠিকে আছে এইটো নাৰ্জাৰী দিছে নাৰ্জাৰীটো স্পেলিং হৈছে নেকি হোৱা নাই এইটো ডাইৰেক্ট যেহেতু ফেচবুকতে এইটো দিছে নাম এইটো নামে ইয়াতে আহি গৈছে গতিকে এই নামটো অৰিজিনেল দিব লাগিব যেহেতু আপোনাৰ পেআউট একাউণ্ট হয় এইখন ইয়াতে পইচা সোমাব পেন কাৰ্ডটো আপোনালোকক নেদেখুৱাওঁ মই চাওক এই নামটো সদায় আপোনালোকে অৰিজিনেল যিটো টাইটেল সেইটো দিব অৰিজিনেল নামটো দিব যি নাম ভুল থাকিলেও অৰিজিনেল দিব লাগিব এন এ জেড নাৰ NAR ZARY নাৰ্জাৰী হৈছে না সুমিতা সুমিতা ঠিকে আছে তো SUMITA সুমিতা নাৰ্জাৰী NARZARY নাৰ্জাৰী এইটো ঠিকে আছে এতিয়া বয়সটো ডেট অফ বাৰ্থটো ভুল আছে নে আপোনাৰ ডেট অফ বাৰ্থ আছে 1984 6 মাৰ্চ 29 তাৰিখ ন 84 হ'ব লাগিব এইটো টাচ কৰিব যদি ডেট অফ বাৰ্থ বদলাব খোজে এইটো 84 টো লাৰিব লাগিব তাৰপিছত 6 মাৰ্চ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন এইটো জুন মাস ঠিকই আছে 29 তাৰিখ না 29 তাৰিখটো লাৰিলে আৰু মাহটো বদলাব খোজে ইয়াতে টাচ কৰিলে হ'ল ইফালে টাচ কৰিলে যে জুলাই ইয়াতে টাচ কৰিলে মে এই যে জুন মাহৰ 29 তাৰিখ সেটআপ মাৰি দিলে এতিয়া আপুনি চাব 84/6/29 দেখিছে 84/6/29 হল এটো ইন্ডিয়া সদায় ইন্ডিয়া দিব বেলেগ যদি কাউন্ট্রি দিয়ে শেষ বরবাদ হৈ যাব তাৰ পিছতহে আপুনি নেক্সট মাৰিব লাগিব নেক্সট মাৰিছে নেক্সট মাৰাৰ পিছত এই পেজটো আৰু মেইন পেজটা এইটোতে মানুহে খেলিমেলি কৰে ইয়াতে কেতিয়াবা বিজনেস টাইপ অমুক তমুক কিবা ইন্ডিভিজুৱেল নিদিয়াকে এই ইন্ডিভিজুৱেল সল প্ৰপাৰ্টি এইটো দিব লাগে মানুহে দিবে নন প্ৰফিট গভৰ্ণমেন্ট প্ৰাইভেট কৰ্পোৰেচন এইবিলাক দিয়ে এইবিলাক অটোমেটিক থাকে এইবিলাকে নেক্সট মাৰি দিয়ে এটো যদি কিবা কাৰণত আপোনালোকৰ ইয়াতে যদি নন প্ৰফিট গভৰ্ণমেন্ট কিবা কিবি থাকে এনেকে টাচ কৰি কিনে এই ইন্ডিভিজুৱেল এইটো দিবা এনেকে থাকিব লাগিব ইন্ডিভিজুৱেল তেতিয়াহে আপোনাৰ হ'ব পেআউট সেটআপটো নেক্সট মাৰিলা এতিয়া নেক্সট মাৰিলে এই যে সুমিতা নাৰ্জাৰী ডেট অফ বাৰ্থ ধুনিয়াকে আহিছে এড্ৰেছটো দিব লাগিব এখেতৰ পোষ্ট অফিস কি বেংতলে দিও BENGTOL বেংতল সিটি হৈছে আপোনাৰ কাজলগাঁও তাৰ পিছত ষ্টেট হৈছে আসাম কোড নাম্বাৰ হৈছে কিমান আপোনাৰ কোড পিন নাম্বাৰ 3394 ঠিক আছে ফোন নাম্বাৰটো আপোনালোকক নেদেখুৱা দেই সো দেখিছে এনেকে গোটেই সুস্মিতা নাৰ্জাৰী এইখিনি সব ফিল আপ কৰিলো গোটেইখিনি এই পিন কোড নাম্বাৰ দিলো তাৰপিছত মোবাইল নাম্বাৰ তাৰপিছত পেন কাৰ্ড নাম্বাৰ তাৰ পিছতহে কি কৰিব লাগে গোটেইখিনি কৰি নেক্সট মাৰিব লাগিব মই দেখাই দিছো ইয়াতে চাব আপোনালোকে এই যে 22 সেকেন্ডটো টাচ কৰি এই সৰু ঘৰটো টাচ কৰিলে নেক্সট ওলাব এতিয়া আপোনালোকে নেক্সট মাৰিব গোটেইখিনি ফিল আপ কৰি ঠিক আছে
নেক্সট মাৰাৰ পিছত এনেকৈ ওলাব এইটো ওলাৰ পিছত আপোনালোকে চাব যে বেংক ট্ৰেন্সফাৰ ৱায়াৰ ট্ৰেন্সফাৰ লিংক পিপুলিকান এই দুইটা টাচ কৰিব নালাগে এই বেংক ট্ৰেন্সফাৰ টাচ কৰিব টাচ কৰি বেংকৰ কি দিব লাগিব IFC কোড বেংকৰ IFC কোড PU কিমান আছে IFC এটা হে IPOS IPOS 0000 DOP না 0000 DOP আছে না এইটা দিব লাগিব আপোনাৰ বেংক একাউণ্ট নাম্বাৰটা বেংক একাউণ্ট নাম্বাৰ আপোনালোকক নেদেখুৱাও দেই এনেকৈ IFC কোড মাৰি কিনে বেংক একাউণ্ট নম্বৰটো দিয়াৰ পিছত এতিয়া মই দেখা চাওক মই একাউণ্ট নম্বৰটো মাৰিছোঁ ন একাউণ্ট নম্বৰটো মাৰাৰ পিছত এইটো যে লিংক পে আউট মেথডটো আহি গৈছে একাউণ্ট নম্বৰটো মই নেদেখাওঁ আপোনালোকক দেই একাউণ্ট নম্বৰ আৰু IFC কোড মাৰাৰ পাছত এইটো লিংক পে আউট মেথডটো টাচ কৰিব ওকে এনেকৈ যেতিয়া টাচ কৰিব টাচ কৰাৰ পিছত আৰু পেজ আহিব এই যে এড টেক্স ইনফৰমেশ্যন এইটো এতিয়া ভৰিব কেনেকৈ এইটো টাচ কৰিব এড টেক্স ইনফো তাৰপিছত এতিয়া আহিলে ইয়াৰ সমস্যা এটা বিৰাট ডাঙৰ এনেকৈ নাহে একচুৱেলি কাৰো কিন্তু ইয়াৰ আহি গ'ল ইয়াৰ কি কাৰণত আহিছে এখেতৰ যিটো একাউণ্ট এইটো পাছৱাৰ্ড লাগিব এতিয়া ফেচবুকৰ পাছৱাৰ্ড লাগিব পাছৱাৰ্ডটো কেনেকৈ কি কৰোঁ গোটেইখিনি খুলি কিনে আকৌ দেখাই আছোঁ আপোনাক তো ইয়াৰ যেতিয়া পাছৱাৰ্ডটো নাছিল ফৰগেট পাছৱাৰ্ড মাৰি কিনে মই গোটেইখিনি কি কৰিলোঁ এতিয়া আকৌ আহি গ'ল এনেকৈ কণ্টিনিউ এছ সুমিতা ঠিক আছে যদি আপোনালোকৰ তেনেকৈ পাছৱাৰ্ড নাহে ডাইৰেক্ট এইটো আহিব তাৰপিছত কণ্টিনিউ মাৰিলোঁ এইটো আকৌ সুমিতা কণ্টিনিউ মাৰিলোঁ কণ্টিনিউ মাৰাৰ পিছত এনেকৈ এটা পেজ আহিব দেই আহাৰ পিছত আপুনি এইটো কি কৰিব ন মাৰিব ঠিক আছে এইবোৰ একো চাব নালাগে ন মাৰিব তাৰপিছত নেক্সট মাৰিব নেক্সট মাৰাৰ পাছত সেলেক্ট ওৱান এইটো আপুনি ইণ্ডিয়া মাৰিব কাণ্ট্ৰিটো সেলেক্ট ওৱান বুলি আছে কাণ্ট্ৰি লিখা আছে এইটো কাণ্ট্ৰি অফ চিটিজেনশ্বিপ দেখিছেনে এইটো আপুনি ইণ্ডিয়া মাৰিব ঠিক আছে ইণ্ডিয়া মাৰিলে তাৰপিছত নেক্সট মাৰিব আকৌ নেক্সট মাৰিব আকৌ নেক্সট মাৰিব 0% মাৰিব নেক্সট মাৰিব তাৰপিছত কাণ্ট্ৰি আকৌ দিব লাগিব তাৰপিছত ইণ্ডিয়া মাৰিব লাগিব কাণ্ট্ৰিটো ইণ্ডিয়া মাৰি নেক্সট মাৰিব তাৰপিছত আপোনালোকে কি কৰিব আই চাৰ্টিফাই এইটো টিক মাৰ্ক দিব দি কিনে ইয়াতে সুমিতা নাৰ্জাৰীটো সুমিতা নাৰ্জাৰী NARZ এইটো নাৰ্জাৰী এইটো তাহাঁতৰ নাম মানে চিগনেচাৰ দিলোঁ দিয়াৰ পিছত আপুনি নেক্সট মাৰিব যদি নামটো ঠিকই আছে তেতিয়াহ'লে এই ফাইলখন ওলাব আৰু যদি আপোনাৰ নাম ঠিক নাই তেতিয়াহ'লে এই ফাইলখন জিন্দগীত নোলাব এতিয়া আপুনি এইটো সাবমিট মাৰিব লাগিব সাবমিট মাৰাৰ পিছত লাষ্ট আৰু এটা পেজ আহিব এইটো আহিছে এইটো আপুনি ডান মাৰিব লাগিব এইটো যদি সাকসেসফুল ওলায় তেতিয়াহ'লে আপোনাৰ পেয়াৰ সেটআপটো হৈ গ'ল আৰু যদি সাকসেসফুল এডেড পেয়াৰ একাউণ্ট দেখিছে ধুনীয়াকৈ এখেতৰ পেয়াৰ সেটআপটো হৈ গ'ল আপোনাৰ ঠিক আছে আৰু আমাৰ লগতে এই বাইদেউ আছে দেই তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা কিন্তু এখেতৰ ধুনীয়াকৈ কৰি দিলোঁ আপুনি